নমস্কাৰ আইনাৰ আসামিজৰ নতুন খণ্ডত আপোনালোকক স্বাগতম জনালো। যোৱা ভিডিঅ'টোত মই কৈছিলো বিভিন্ন ধৰণৰ ফ্ৰডৰ দ্বাৰা আপোনালোকৰ পইচাখিনি কেনেদৰে চুৰ কৰিব পাৰে। আজিৰ ভিডিঅ'টোত মই স্পেচিয়ালি ক'বলৈ ওলাইছো ইউপিআই আইডি ফ্ৰড লগতে ডিজিটেল ৱালেটৰ ফ্ৰড। ইউপিআই আইডি ফ্ৰড বিশেষকৈ OLXৰ লগত জড়িত বা OLXৰ নিচিনা বিভিন্ন ধৰণৰ ৱেবছাইটৰ লগত জড়িত, গতিকে এই দুইটা ফ্ৰড ওতপ্ৰোতভাৱে জড়িত আছে। স্কেমাৰসকলে কেনেদৰে স্কেম কৰে মই আপোনালোকক দেখুৱাই আছো থ্ৰু জিপে। প্ৰথমতে তেখেতসকলে আপোনালোকক কথা পাতি এংগেজ কৰাই লয় আৰু ফোনতে অন হোল্ডত থাকিবলৈ কয়। তাৰ পিছত আপোনালোকক যিখিনি পইচাৰ কথা কোৱা আছিলে সেই পইচাখিনি পঠাইছো বুলি কয় আৰু আপোনালোকৰ জিপে একাউণ্টটো খুলি চাবলৈ কয়। মই ফৰ এক্সাম্পল দেখাই আছো, মোৰ লগৰীয়া এজনৰ পৰা মই দেখুৱাই আছো। গতিকে তেখেতসকলে ধৰক আপোনালোকক 10,000 ট্ৰানজেকশ্যন আছে, গতিকে তেখেতসকলে ঠিক ইয়াত ডিসপ্লে দেখুৱা নিচিনা 10,000 ইয়াত 10 रुपीस আছে, আপোনালোক ভাবি লওক এটো 10,000 হয়। এনেধৰণে ৰিকুৱেষ্ট পঠাই ইয়াত আছে পে আৰু ডিক্লাইন। কথা পাতি আপোনালোকক ডাইভাৰ্ট কৰাব, লগে লগে আপোনালোকক খুদি থাকিব কি আহিলে কি অহা নাই। তাৰ পিছত ইয়াত সেন্ড টু 10,000 সামথিং যেতিয়া আহিব আপোনালোকে নিশ্চয় ভয় খাব, কিন্তু স্কেমাৰ সকলে ক'ব যে হেখিনি পইচা আমি পঠোৱা হয়, গতিকে আপুনি সেন্ড টু মাৰি লওক আৰু আপোনাৰ পইচাখিনি চাই লওক। গতিকে তাতে কিছুমান মানুহ ফসি যায় আৰু সেন্ডটো মাৰি পেলাই পইচা চাব বিচাৰে, কিন্তু কি হয় তেখেতৰ নিজৰ একাউণ্টৰ পইচাহে গুচি যায়। অনলাইন ট্ৰানজেকশ্যন আমি নকৰাকে থাকিব নোৱাৰো, কিন্তু অনলাইন ট্ৰানজেকশ্যন কৰাৰ আগত আমি কিছুমান বস্তু জানি থব লাগে। যদি কিবা নতুন ৱেবছাইটৰ পৰা আমি কিবা এটা ট্ৰানজেকশ্যন কৰিব চাও, তেনেহলে আমি প্ৰথমে নতুন ৱেবছাইটৰ ডোমেইন নেমটো চাব লাগে, কিমান পুৰণা হয় হেতুখন চাব লাগে। তাৰ পিছত সিকিউৰ পেমেন্ট অপচন আছে নে নাই সেইখিনি আমি চাব লাগে। মেইনটো হল তাত যদি বেছিকে অতিমাত্ৰাকে বেছি অফাৰ দেখুৱাই আছে তেনেহলে আমি তাৰ পৰা দূৰত থাকিব লাগে। তাৰ পিছত হল আমি কেতিয়াও কাকো ওটিপি দিব নালাগে, বেংকৰ থ্ৰুদিও কেতিয়াও ওটিপি নিবিচাৰে, গতিকে ওটিপি দিয়াৰ পৰা আমি দূৰত থাকিব লাগিব। তাৰ পিছত আমি পাসওয়াৰ্ড মনত ৰখাৰ টেনচনত আমি সকলোতে একেটা পাসওয়াৰ্ড ইউজ কৰো, যেনে জিমেইলতো সেম পাসওয়াৰ্ড থাকে, লগতে আমাৰ ফেসবুকতো সেম পাসওয়াৰ্ড থাকে। তাৰ পিছত আমাৰ বিভিন্ন ধৰণৰ বেংকৰ ট্ৰানজেকশ্যনৰ লগত জড়িত নাইবা ই ওয়ালেট সমূহতো সেম পাসওয়াৰ্ড থাকে, গতিকে সেইখিনিৰ পৰা বিৰত থাকিব লাগিব, কিয়নো এটা পাসওয়াৰ্ড হেক হোৱা মানে গোটেই খোপা হেক হৈ যাব পাৰে। পাসওয়াৰ্ড বিলাক সদায় আনকমন ৰাখিব লাগে। আমি সদ্যহতে কেনেকৈ ৰাখো, আমি নিজৰ নামত ৰাখো, নিজৰ ল'ৰা ছোৱালীৰ নামত ৰাখো বা নিজৰ ডেট অফ বাৰ্থত ৰাখো। কিছুমানেতো আকৌ নিজৰ কন্টেক্ট নম্বৰটো ৰাখি দিয়ে, কিছুমানেতো আকৌ পাসওয়াৰ্ডতে ৰাখে, ভাবে আমি স্পেশাল পাসওয়াৰ্ড এটা ৰাখিলো, কিন্তু এইবিলাক হল কমন পাসওয়াৰ্ড। গতিকে এই কমন পাসওয়াৰ্ড ৰখাৰ পৰা আমি বিৰত থাকিব লাগিব। যদি আপোনালোকৰো এনে ধৰণৰ পাসওয়াৰ্ড আছে তেনেহলে খলাই লোৱা সময় হৈ গল। পাসওয়াৰ্ড বিলাক অতি কমেও 8টা ক্যাৰেক্টাৰৰ হ'ব লাগে। তাত ডাঙৰ ফলা সৰু ফলা ডিজিট লগতে হেশটেগ আৰু @ এইবিলাক শব্দবিলাক ইউজ কৰিব লাগে। ই ওয়ালেট আৰু বেংক ট্ৰানজেকশ্যন কৰোতে কেতিয়াও বেলেগৰ মোবাইল বা বেলেগৰ ল্যাপটপ ইউজ কৰিব নালাগে যেতিয়ালৈকে ইমাৰ্জেন্সি নহয়। আপোনালোক যদি দুটা সিম ইউজ কৰি আছে তেনেহলে যোনটো সিমত নেট আপোনালোকে নচলায় সেই সিমটোহে বেংকৰ লগত ৰেজিষ্টাৰ কৰাটো ভাল। আজিকালি ইউপিআই আইডি আৰু ই ওয়ালেটৰ অভাৱ নাই, গতিকে আপোনালোকে পৰাপক্ষত এটা বা দুটাহে ইউজ কৰা ভাল। শেষত কওঁ, দৰকাৰ নহলে বিভিন্ন ধৰণৰ লিংকবোৰ আপোনালোকে ক্লিক নকৰিব। এইখিনি আছিল ফ্ৰডৰ পৰা ৰক্ষা পাবৰ কেইটামান উপায়। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে প্লিজ লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে